ৰ'দ থাকিলে ভাল লাগে আৰু গেছ কৰক যদি পাৰে কলেজ গৈ আছোঁ আৰু আমি অকলে আমাৰ লগত আৰু পাৰ্টনাৰ আছে বাৰু গাড়ীত আছে দেখা নাপায় বহুত আগবাঢ়ি গৈ আছোঁ আমি পিছে এতিয়ালৈকে বাৰু আৰম্ভণি কৰিছোঁ আৰু যেতিয়া মানে ঠাই পায়ো যাওঁ তেতিয়া আপোনালোকক লগ পাম এতিয়ালৈকে বাৰু এণ্ড কৰিছোঁ নে কি কয় বহুদিন অভ্যাস কৰিছোঁ গাই আজি কেনেকুৱা লাগিছে আমি এতিয়া এঠাইত ল'লোঁ মানে এতিয়া আমি খাম মানে ৰখি আছোঁ আমি কি খাই নাজানো নামটো কাৰণ আৰু এজন আমাৰ ফ্ৰেণ্ড আহিবলগীয়া আছে আহি পোৱা নাই ৰখি আছোঁ আৰু ইমলাপত দি আৰু মাইনা এটা আছে আপোনালোকৰ চিনাকি লাগিছেনে বাৰু অলপমান দেখাইছোঁ আৰু যিসকলে আহিছে তেওঁলোকে চিনি পাব আৰু আমি ফাইনেলি পাই গ'লোঁ ডেষ্টিনেশ্যন মানে ভৈৰৱকুণ্ড আহকচোন আমি তাৰে অলপমান পৰিৱেশ দেখাওঁ চাৰিওফালৰ সৌন্দৰ্যখিনি আমাৰ লগতে আপোনালোকেও উপভোগ কৰক নেকি যিসকলে আহিছে তেওঁলোকে বাৰু সৌন্দৰ্যটোৰ কথা গম পায় আৰু যিসকলে অহা নাই মিছ কৰিছে তেওঁলোকে ভিডিঅ'টোৰ জৰিয়তে চাওক ঠিক ভিউটো চাওক মানে ইমান ধুনীয়া এতিয়া আমি তললৈ মানে গৈ আছোঁ কাঢ়িবি না কাঢ়িবি একবার মোবাইলতে বললি মোবাইলতে ধরছো আমি এটা বহিম আৰু খাম হাই গা পা ধুই গোটেই মাৰ ফটো উঠাব ভালকে হেৰি নকৰে বহুত কমি গ'ল কষ্ট মোৰ পুৰা ল'ৰাটোৱে কিমান খা
আধা আধা একদম আৰু মানুহ এতিয়া খোৱা লোৱা হৈ গ'ল সকলোবিলাক ক্লিয়াৰ আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ মানে লাহে লাহে গৈ থাকোঁ আৰু সকলো কেইখনমান ফটো উঠিম উঠি কিনে চাই থাকিম গতিকে আজি ভিডিঅ'টো মানে চাই কেনেকুৱা পালে আপোনালোকে জনাব বহুত বেছি কৰিব নোৱাৰিলোঁ কাৰণ অলপ ব্যস্ত সকলো কেমেৰা থাকিলে নহয়